ছ'চিয়েল মিডিয়াত এটা CCTV ফুটেজ খুব ভাইৰেল হৈ আছে। ভাইৰেল হ'ব দিয়কচোন আৰু মানে কেইটামান কুকুৰৰ পোৱালি ৰাস্তাত খেলি আছিলে। এনেতে এখন মাৰুতি সেই পোৱালি দুটাৰ এটা পোৱালিৰ ওপৰেদি উঠি গ'ল। এতিয়া আপোনালোকে নিজে এবাৰ ভাবকচোন, যদি আপোনাৰ ল'ৰা ছোৱালীৰ যদি এনেকুৱা এটা পৰিস্থিতি হয়, আপোনালোকে কেনেকুৱা এটা অনুভৱ কৰিব। তেতিয়া সেই বাচ্চা দুটাৰ মাকজনী মানে কাষত আহিছে, মানে কুকুৰৰ পোৱালি দুটাৰ আহি কিনে কি কৰিছে চাওকচোন, আপোনালোকে এবাৰ ভাবক ঘটনাটো কেনেকুৱা এটা ঘটনা কৰিছে। মই CCTV ফুটেজটো অলপমান কাটিছোঁ, বাকী এই পোৱালি তিনিটা দেখিছেনে আপোনালোকে? এই তিনিটা পোৱালি এনেদৰে খেলা খেলি আছিলে মানে ৰাস্তাত। এই বগা মাৰুতিখন এনেকৈ মানে কি ওপৰেদি উঠি গৈছে আৰু সিহঁতে হয় দেখাও পাইছে, দেখা নোপোৱাকৈ আৰুতো এনেকৈতো নিব নোৱাৰে না গাড়ীখন। এটা পোৱালি সেই গাড়ীখনৰ ভয়তে মানে কি সোমাইছে এই ৰখি থকা গাড়ীখনৰ তলত, বাকী এটা পোৱালিৰ ওপৰেদি উঠি গ'ল এনেকৈ। তেনেতে মাকজনী এনেকৈ আহিছে, আহি কিনে এনেকৈ মানে কি কৰিব আৰু সিহঁতৰ আৰু উপায় নাই। এই এটা পোৱালি সেই মাৰুতিখনৰ পৰা ওলাই আহিলে। মানুহ ইমান নিষ্ঠুৰ হ'ব নালাগে, মানে ৰাস্তাত পোৱালিকেইটা খেলা খেলি আছিলে, তেনেতে কোনোবা এজনটো বাহিৰৰ পৰা মানে ওলাই আহি কিনেতো বাচ্ছাটোক ছাইড কৰি দিব পাৰিলে হয়, কুকুৰৰ পোৱালিটোক। সিহঁতে সেনেকুৱা নকৰি ওপৰেৰে উঠাই দিলে। এতিয়া আপোনালোকে CCTV ফুটেজটোতো দেখাই পালে। সিহঁতে গাড়ীখন এনেকৈ নিলে, পোৱালিকেইটাতো সন্মুখতো দেখা পাইছে, দেখা নোপোৱাৰ কাৰণেতো আৰু সেনেকৈতো নিব নোৱাৰে। সিহঁতে ভাবিছিল হয়তো পোৱালিকেইটা ছাইড লাগিব বুলি, কিন্তু ছাইড নালাগিল। কিন্তু এটলিষ্ট কমচে কম সিহঁতে গাড়ীখনৰ পৰা নামি আহি কিনে পোৱালিকেইটাক ছাইড কৰি দিব লাগিছিল। সেইটো এটা সিহঁতৰ এটা কৰ্তব্য আছিল, কাৰণ জীৱ জন্তুৰ পোৱালিয়েই হওক বা মানুহৰ পোৱালিয়েই হওক, এটা জীৱ হয়। সেই জীৱটোক এনেকৈ মানে কি গাড়ী এখন ওপৰেদি উঠাই দিয়াটো কোনো ধৰণৰ যোগ্য নহয়, মানে কোনো ধৰণৰ এটা ভাল নহয়তো। সিহঁতে এটলিষ্ট কমচে কম ভাবিব লাগিছিল।